চন্দন আৰু খাম্পা এক নাম্বাৰ জাতিৰ বড়ো জাতিৰ এক নাম্বাৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব কিন্তু চন্দন আৰু খাম্পাৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা ৰিটাৰ্ণ আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটাৰ্ণ দিছে কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএলে ৰিটাৰ্ণ দিয়া নাই বুলি ডিফেন বড়ো নিজে কৈছে এইটো ৰিটাৰ্ণ দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটাৰ্ণ লকচোন আগত এইটো আপোনালোকে কি ভাবে এইটোতো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আপচু ছেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব লাগে বুলি আপচু ছেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকওঁ মুঠতে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটাৰ্ণ যিহেতু ইউপিপিএলৰ পোৱা নাই ইউপিপিএলৰ পৰা ৰিটাৰ্ণলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটাৰ্ণ ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পা এক নাম্বাৰ জাতিৰ বড়ো জাতিৰ এক নাম্বাৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতিৰ দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব চবেই কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আপচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে ইয়াত জড়িত কোন আছে ইয়াত বেলেগ নাই আপোনালোকে এই চন্দন আৰু খাম্পা দিছে বুলি তেওঁলোকে কৈছে কি চৰ্ত দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আপচু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছোঁ ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে ইয়াতে জুই জ্বলাই আছেতো কিন্তু আপচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াছ হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ ইয়াৰ বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছোঁ চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্রশ্ন অঞ্চলের বা বিটিসি অঞ্চলের শিক্ষক শিক্ষয়িত্রীসকলে মানে বাহিৰত আছিল এইটো প্ৰমোদ বড়োৰ কথা এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক বিটিসি বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইছ্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইছ্যু নহয় এইটো লৈ আহিম মই দিলীপ শইকীয়া কোৱা নাই দিলীপ শইকীয়া যিটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিকভাৱে যেটো বড়ো জাতিক জীয়াই থকাৰ যেটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই মই ওপেনলি কৈছো কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো কমন এইটো
এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে, সেইটো প্ৰেক্টিকেল নহয়। আমাৰ BPF দলৰ কোকৰাঝাৰ জিলা কমিটিৰ যেটো 6টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ যাত্ৰা এইটো 100% সাকসেস হৈ গ'ল। আৰু ভগৱান বা আল্লাহ বা ঈশ্বৰে ইমান ভাল দিন কৰি দিলে আমাক, ইমান বৰষুণো নাই গৰমো নাই, মুঠতে মিডিয়াম, খুব ভাল। আজি যেটো আশীৰ্বাদ বিৰাট ভাল, আশীৰ্বাদ যাত্ৰাটো বিৰাট ভাল সাকসেস হ'ল আৰু বতৰো বিৰাট ভাল। আৰু ক'ব লগা সেইখিনি মইতো কৈছোঁৱে, কোকৰাঝাৰ জিলা হিচাপে 6টা সমষ্টি লৈ কৰিছে, 6টা সমষ্টিও 100% আমি জিকিমে। আৰু সেইদিনা 6 তাৰিখত গোসাইগাঁও জিলা হিচাপে কৰিছে 5টা সমষ্টিত, 5টাও সাকসেস হ'ব। 5 আৰু 6 11টা হ'ল। অহাকালি ভেৰগাঁও জিলা হ'ব 5টা সমষ্টি লৈ পেলাই। অৰ্থাৎ অহাকালি যেটো যাত্ৰা হিও মানে বিৰাট ভাল হ'ব বুলি মোৰ এটা বিশ্বাস। আৰু ইয়াৰ পিছত চালবাৰী হিচাপে 11 তাৰিখত আছে আৰু 12 তাৰিখত খাজুৰগাঁও হিচাপে আছে। আৰু 15 আগষ্টৰ পিছত আকৌ 17, 18, 19 এনেকুৱা প্ৰগ্ৰাম আছে আমাৰ। অৰ্থাৎ এই আশীৰ্বাদ যাত্ৰাৰ মেনিংটো সেইটোৱে যে আমি অৰ্থাৎ সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক 2025 এই ছেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত BPF দলে যাতে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব পাৰে, সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই। এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছোঁ, কথা সেইটো। আৰু আজি আপোনালোকেতো সোধা নাই, ময়ে ক'ম, আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে চবেই আছিল, ডিফেন বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে। এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে, বেয়াটো হোৱা নাছিল, কিন্তু এটা কথা মই আফচোচ লাগিছে, এইটো হ'ল মানে ৰিটেন নোপোৱাকৈ UPPL বা প্ৰমোদ বড়োৰ পৰা কোনো ৰিটেন এনচাৰ পোৱা নাই। আফচু বা বড়ো সাহিত্য সভাই, কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ, যেহেতু বড়ো সাহিত্য সভা সেক্ৰেটাৰী আৰু আফচু সেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে। আমি এগ্ৰি, ৰিটেন আমি দিছে দেই, ৰিটেন আমি দিছে যে আমি এগ্ৰি, BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে। কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা UPPL ৰিটেন দিয়া নাই বুলি ডিফেন বড়ো নিজে কৈছে। এইটো ৰিটেন দিয়া নাই, এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল? ৰিটেন লকচোন আগত, ৰিটেনটো পোৱা নাই। আমি কৈছোঁ যে UPPL দলে চেক্ৰিফাইচ কৰিব পাৰিব লাগিব। চেক্ৰিফাইচ মানে সেইটোৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিবৰ কাৰণে ৰেডি আছে না নাই? আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব। আপোনালোকে চৰকাৰ এৰি পেলাই আহক, আমি BPF 20টা UPPL 20টা আমি ইলেকশ্যন খেলিম।